আপোনালোক সকলোকে ষ্টাডি উইথ দীপক চেনেললৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত ফেমাছ প্লেচেছ অফ ইণ্ডিয়াৰ ওপৰত ডিছকাছ কৰিম। ভাৰতৰ গুৰুত্বপূৰ্ণ ঠাইসমূহ আৰু ক'ত অৱস্থিত তাৰ বিষয়ে আলোচনা কৰা হ'ব। এইটো এটা এক্সাম পইণ্ট অফ ভিউৰ পৰা অতি গুৰুত্বপূৰ্ণ পাৰ্ট হয়। চ' পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। অজন্তা ঔৰংগাবাদ মহাৰাষ্ট্ৰত অৱস্থিত। অমৰনাথ কেভ কাশ্মীৰত অৱস্থিত। আকবৰ ষ্টম চিকানাৰা আগ্ৰাত অৱস্থিত। আম্বেৰ পেলেচ জয়পুৰ ৰাজস্থানত অৱস্থিত। আনন্দ ভৱন এলাহাবাদত অৱস্থিত। ধকৰা ডেম পাঞ্জাৱত অৱস্থিত। বিবি দা মকবাৰা ঔৰংগাবাদত অৱস্থিত। বিৰলা প্লেনেটৰিয়াম কলকাতাত অৱস্থিত। ব্লেক পেগোডা কৰ্ণাটক উৰিষ্যাত অৱস্থিত। বধিষ্ঠৱা অজন্তা কেভত অৱস্থিত। বৃহদেশ্বৰ টেম্পল তাঞ্জোৰত অৱস্থিত। বৃন্দাবন গাৰ্ডেন মৈসুৰত অৱস্থিত। বুলন দৰৱাজা ফাতেহপুৰ চিক্ৰীত অৱস্থিত। চাৰমিনাৰ হায়দৰাবাদত অৱস্থিত। চীনা কেশৱা টেম্পল বেলুৰত অৱস্থিত। চিল্কা লেক উৰিষ্যাত অৱস্থিত। ডাল লেক শ্ৰীনগৰত অৱস্থিত। দিলৱাৰা টেম্পল মাউণ্ট আবুত অৱস্থিত। এলিফেণ্ট কেভ বম্বেত অৱস্থিত। ইলোৰা কেভছ ঔৰংগাবাদত অৱস্থিত। গেটৱে অফ ইণ্ডিয়া বম্বেত অৱস্থিত। গল্ডেন টেম্পল অমৃতসৰ পাঞ্জাৱত অৱস্থিত। গলগম্বাজ বিজাপুৰত অৱস্থিত। হেংগিং গাৰ্ডেন বম্বেত অৱস্থিত। হাৱা মহল প্লেচ অফ ৱাইন্স জয়পুৰত অৱস্থিত। হাওৰা ব্ৰিজ কলকাতাত অৱস্থিত। আইজলেণ্ড পেলেচ উদয়পুৰত অৱস্থিত। ইটমাদ উদ্দৌল্লাহ স্তম্ভ আগ্ৰাত অৱস্থিত। জগন্নাথ টেম্পল পুৰীত অৱস্থিত। জাহাজ মহল মাণ্ডু MP অৱস্থিত আৰু চিটি অফ জয় বুলি কোৱা হয় MP। জয়স্তম্ভ টাৱাৰ অফ ভিক্টৰী চিত্তৰগড়ত অৱস্থিত। জামা মছজিদ দিল্লীত অৱস্থিত। জন্তৰ মন্তৰ নিউ দিল্লীত অৱস্থিত। যোগ গাৰচোপা ফলছ কৰ্ণাটকত অৱস্থিত। কৈলাসা টেম্পল ইলোৰাত অৱস্থিত। কন্যাকুমাৰী টেম্পল কন্যাকুমাৰীত অৱস্থিত। খজুৰাহো MP-ত অৱস্থিত। কীৰ্তিস্তম্ভ টাৱাৰ অফ ভিক্টৰী চিত্তৰগড়ত অৱস্থিত। কনাৰ্ক উৰিষ্যাত অৱস্থিত। লক্ষ্মী বিলাস পেলেচ বৰোদাত অৱস্থিত। লালবাগ গাৰ্ডেন বেংগলোৰত অৱস্থিত। লালগড় পেলেচ বিকানেৰত অৱস্থিত। মহাবালেশ্বৰ টেম্পল উজ্জয়ন MP-ত অৱস্থিত। মহেশ ত্ৰিমূৰ্তি টেম্পল এলিফেণ্ট কেভত অৱস্থিত। মালাবাৰ হিল বম্বেত অৱস্থিত। মন মন্দিৰ পেলেচ গোৱালিয়ৰ ফৰ্টত অৱস্থিত। মাৰ্বল ৰকছ জবলপুৰত অৱস্থিত। মেৰিন বিচ মাদ্ৰাছত অৱস্থিত। মীনাক্ষী টেম্পল মাদুৰাইত অৱস্থিত। মাউণ্ট গিৰনাৰ জৈন টেম্পল জুনাগড়ত অৱস্থিত। নাগিন লেক শ্ৰীনগৰত অৱস্থিত। নিষাদ বাগ
শ্রীনগর অবস্থিত। পদ্মনাভ টেম্পল ত্রিভুবনমত অবস্থিত। পালিতানা জুনাগড়ত অবস্থিত। পঞ্চমহল ফতেহপুর সিক্রিত অবস্থিত। পিছলা লেক উদয়পুরত অবস্থিত। প্রিন্স অফ ওয়েলস মিউজিয়াম বোম্বেত অবস্থিত। কুতুব মিনার নিউ দিল্লিত অবস্থিত। রাজঘাট নিউ দিল্লিত অবস্থিত। রাষ্ট্রপতি ভবন নিউ দিল্লিত অবস্থিত। রেড ফোর্ট দিল্লিত অবস্থিত। ঝান্সি স্তূপা ঝান্সি ভোপালত অবস্থিত। শহর বোম্বেত অবস্থিত। সরনাথ টেম্পল বারাণসীত অবস্থিত। সিদ্ধি সঈদ মস্কো আহমেদাবাদ অবস্থিত। শালিমার বাগ শ্রীনগরত অবস্থিত। শাহী চশমা শ্রীনগরত অবস্থিত। শান্তি বন নিউ দিল্লিত অবস্থিত। শোর টেম্পল মহাবলীপুরমত অবস্থিত। সোমনাথ টেম্পল গুজরাটত অবস্থিত। স্ট্যাচু অফ গোমতেশ্বর কর্ণাটকত অবস্থিত। স্ট্যাচু অফ উগ্র নরসিংহ হাম্পিত অবস্থিত। সুন্দরবন ওয়েস্ট বেঙ্গলত অবস্থিত। সান টেম্পল কর্ণাটকত অবস্থিত। তাজমহল আগ্রাত অবস্থিত। তিৰুপতি টেম্পল অন্ধ্ৰপ্ৰদেশত অবস্থিত। টাৱাৰ অফ সাইলেন্স বোম্বেত অবস্থিত। ভিক্টোরিয়া মেমোরিয়াল কলকাতাত অবস্থিত। ভিক্টোরিয়া গার্ডেন বোম্বেত অবস্থিত। বিজয়ঘাট নিউ দিল্লিত অবস্থিত। আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগে তেনেহলে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।